Hello everyone, welcome to my channel. আজি মই ভাৰতীয় জাতীয় কংগ্ৰেছ টপিকটোৰ ওপৰত ইম্পৰ্টেণ্ট MCQৰ পাৰ্ট 3 আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছত পাৰ্ট 2 লৈকে আলোচনা কৰা হৈছিল। যদি আপোনালোকে আগৰ ক্লাছ কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দি আছে চাই ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত প্ৰথমবাৰ বন্দে মাতৰম গীতটো গোৱা হৈছিল? অপশ্যন এ 1887 চনৰ মাদ্ৰাজ অধিৱেশন, অপশ্যন বি 1896 চনৰ কলকাতা অধিৱেশন, অপশ্যন চি 1907 চনৰ চুৰাট অধিৱেশন, অপশ্যন ডি 1888 চনৰ এলাহাবাদ অধিৱেশন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1896 চনৰ কলকাতা অধিৱেশন। কুৱেশ্যন নম্বৰ 2, বন্দে মাতৰম গীতটো প্ৰথমবাৰ গোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি ৰহিমতুল্লাহ এম ছায়ানী, অপশ্যন চি জৱাহৰলাল নেহেৰু, অপশ্যন ডি বাল গংগাধৰ তিলক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰহিমতুল্লাহ এম ছায়ানী। কুৱেশ্যন নম্বৰ 3, কোনখন অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছ নৰমপন্থী আৰু চৰমপন্থী দুটা ভাগত ভাগ হৈছিল? অপশ্যন এ চুৰাট অধিৱেশন, অপশ্যন বি এলাহাবাদ অধিৱেশন, অপশ্যন চি বোম্বাই অধিৱেশন, অপশ্যন ডি নাগপুৰ অধিৱেশন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চুৰাট অধিৱেশন। কুৱেশ্যন নম্বৰ 4, চুৰাট বিভাজনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি জৱাহৰলাল নেহেৰু, অপশ্যন চি বাল গংগাধৰ তিলক, অপশ্যন ডি ৰাজবিহাৰী বসু। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ৰাজবিহাৰী বসু। কুৱেশ্যন নম্বৰ 5, 1926 চনত গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হোৱা 41তম অধিৱেশনত সভাপতিত্ব কোনে কৰিছিল? এই কুৱেশ্যনটো হায়াৰ ছেকেণ্ডেৰী টেট 2021ত আহি গৈছিল। অপশ্যন এ জে বি কৃপালিনী, অপশ্যন বি শ্ৰীনিবাস আয়েংগাৰ, অপশ্যন চি দাদাবাই নৌৰোজী, অপশ্যন ডি জৱাহৰলাল নেহেৰু। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি শ্ৰীনিবাস আয়েংগাৰ। কুৱেশ্যন নম্বৰ 6, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল? অপশ্যন এ লাহোৰ, 1919 চনৰ ডিচেম্বৰ মাহত জৱাহৰলাল নেহেৰুৰ নেতৃত্বত হৈছিল, অপশ্যন বি বোম্বে, অপশ্যন চি মাদ্ৰাজ, অপশ্যন ডি কলকাতা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লাহোৰ। কুৱেশ্যন নম্বৰ 7, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত জন গণ মন ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰ গোৱা হৈছিল? অপশ্যন এ 1911 চনৰ কলকাতা অধিৱেশন, অপশ্যন বি 1912 চনৰ মুম্বাই অধিৱেশন, অপশ্যন চি 1915 চনৰ দিল্লী অধিৱেশন, অপশ্যন ডি 1918 চনৰ আহমেদাবাদ অধিৱেশন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1911 চনত অনুষ্ঠিত হোৱা কলকাতা অধিৱেশন। কুৱেশ্যন নম্বৰ 8, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ইংৰাজ সভাপতিজনৰ নাম কি? অপশ্যন এ আলফ্ৰেড ৱেব, অপশ্যন বি এলেন অক্টেভিয়ান হিউম, অপশ্যন চি জৰ্জ ইউলে, অপশ্যন ডি ডি কে টম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি জৰ্জ ইউলে। কুৱেশ্যন নম্বৰ 9, কাৰ সভাপতিত্বত 1909 চনৰ লাহোৰ অধিৱেশন অনুষ্ঠিত হৈছিল? অপশ্যন এ মদন মোহন মালব্য, অপশ্যন বি আবুল কালাম আজাদ, অপশ্যন চি ৰফি আহমেদ কিদৱাই, অপশ্যন ডি মহাত্মা গান্ধী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মদন মোহন মালব্য। কুৱেশ্যন নম্বৰ 10, মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? অপশ্যন এ আহমেদাবাদ, অপশ্যন বি কানপুৰ, অপশ্যন চি কলকাতা, অপশ্যন ডি বেলজিয়াম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1924 চনত অনুষ্ঠিত হোৱা বেলজিয়াম অধিৱেশনৰ সভাপতি আছিল মহাত্মা গান্ধী। আজিলৈ ইমানেই, ধন্যবাদ।